নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। মোৰ পিছে ভাল নহয়, ইমান দেখিছেনে ফুলি কি হৈছে? যদুমণিয়াই বুলি কৈছে মাহঁতে, কিছুমানে মাউঞ্চ বাৰ বুলি কৈছে, কিছুমানে টনচিল বুলি কৈছে। এইফালে এনেকৈ গুটি, এইফালে আৰু গুটি এনেকৈ অকণমান কমিছে নে নাই মই ক'ব পৰা নাই, কিন্তু বিষ খাব চাব নোৱাৰি, মুখ মেলিব নোৱাৰি, খাব নোৱাৰি, বহুত দিগদাৰ। ইয়াত নহয় কিন্তু ইয়াত এই দুটা বিষায়। তাৰপিছতে একদম ভগৱতী ইমান নামত পইচা ধুই থৈছোঁ, তাৰপিছতে কাম কৰিছোঁ জানানে, উপায় নাই। এয়া চিলাই, এয়া মানে ব্লাউজ দিছিলে, দুটা অৰ্ডাৰ দিছিলে মানে, তাৰপিছতে ব্লাউজ চিলালোঁ। ইফালে ভগৱতী মা মানিলে কাম কৰিব নালাগে বুলি কয়, কিন্তু মানুহে বুজি নাপায়, কাৰ গাত কি কোনো বুজি নাপায়, লাগিবই হেনো। নতুন কাপোৰ পিন্ধিব, পূজা আছে, নতুন কাপোৰ পিন্ধাৰ নিয়ম আছে।